বা মাংসৰ গোন্ধ পাই আজি বান্দৰো আহিছে মাংস খাবলৈ। পাকঘৰৰ পিছফালে ইমান বান্দৰ। আমাৰ বাচ্চা পাৰ্টি আহি গ'ল, মাংসৰ গোন্ধ বুলি কৈ দিয়া। হাই হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰো ভাল। আজি ছানডে বুলি ভাবিলোঁ ব্লগ এটাকে বনাওঁচোন। এতিয়া টাইমটো 12টা বাজি পাৰ হৈ গ'ল। চ' বনাওঁ নবনাওঁকৈ ভাবি যিখিনি টাইম আছে সেইখিনি অকণমান শ্বুট কৰি আপোনালোকক দেখুৱাম বুলি ভাবি আছোঁ। চ' আহক ভিডিঅ'টো আগলৈ চাই থাকিব। কিনো আজি বনাওঁ নাজানো, তথাপিও শ্বুট কৰি আছোঁ। প্ৰথম কামটো হৈছে কাপোৰ ধোৱা। নাজানো আপোনালোকে কি কৰে, কিন্তু মোৰ ছানডে'ৰ প্ৰথম কামটো হৈছে কাপোৰ ধোৱা। চ' কাপোৰ ধোৱাখিনি নেদেখুৱালোঁ, সেয়া মেলিছোঁ আৰু 2-এখন কাপোৰ ধুই মেলি চাওঁ এতিয়া আৰু কি বাকী ধুই মেলি আহি গৰম উঠিছে দেই, কাৰণ এতিয়াতো ফেনো চলাব নোৱাৰি। চ' বাহিৰতে অকণমান বহি লৈছোঁ, জিৰাই লৈছোঁ, কিবা এটা খাই লওঁ। চাওঁ পাকঘৰত কিবা কৰি আছে মায়ে। মায়ে আজি বাহিৰতে বনাইছে খানা, মুৰ্গী মাংস চৌকাত বনালে বহুত টেষ্টি হয়। চ' বাহিৰতে বনাইছে আজি। পিছফালে বাৰীলৈ আহিলোঁ, দেখিলোঁ ইমান বান্দৰ, কেইবাটাও বান্দৰ আহিছে। চ' ভাবিলোঁ ভিডিঅ' এটা বনাওঁ বুলি। ভয়ে ভিডিঅ'টো কৰিছোঁ, জানো আপোনালোকে দেখিছে নাই, মই বেক কেমেৰা দি দেখাই আছোঁ ৰ'ব। ঢেৰ বান্দৰ আহিছে, পোৱালি আহিছে, ভয়ো লাগে, কিউটো লাগিছে, বেয়াও লাগে। আচলতে আজিকালি জংঘলবিলাক নোহোৱা কাৰণে, বান্দৰখিনিয়ে মানে খাবলৈ নোপোৱা কাৰণে সেই মানুহৰ ঘৰৰ বাৰীয়ে তেনেকুৱা আহিব লগা হৈছে। ৰাইট, ঠিক আছে, মই দেখাই আছোঁ। এয়া চাওক, আমাৰ পাকঘৰৰ পিছফালে আজি কিমান আলহী। মাংসৰ গোন্ধ পাই আজি বান্দৰো আহিলে মাংস খাবলৈ। ঘৰত কেইটামান কল আছিলে, সেয়া কল কেইটামান দিলোঁ বান্দৰকেইটাক খাবলৈ। এয়া কি খাই আছে আপোনালোকে চিনি পাইছেনে? এয়া হৈছে ৰহৰ মাহ, মানে ৰহৰ দালি এয়া গছ হয়। মাংসৰ গোন্ধ লৈ লৈ আমাৰ বাচ্চা পাৰ্টিও আহি পালে। বাচ্চা পাৰ্টিক দেখুৱাই দিছোঁ, এয়া আমাৰ বাচ্চা পাৰ্টি। হাই বুলি কৈ দিয়া। এইটোক চাগে চিনি পাইছেই, আমাৰ শ্বৰ্টছ ভিডিঅ'ত ওলাই থাকে। আয়ুষ্মান, এইটো ককাইকটো হৈছে আঞ্চুমান। কিন্তু এতিয়া খাবলৈ লৈছোঁ আমি ভাত। এয়া দুটা বহি আছে, দেখুৱাইছোঁ ৰ'ব। মাইনা খাইছা? খাইছোঁ। মাংস টেষ্টি হৈছে নাই? ভালে হৈছে। হয় নি? আজিকালি ৰাইজে মোবাইল চাইহে খায় আকৌ দেই, খোৱাটো মোবাইলটো নেৰে আকৌ। এয়া ৰাইজে খাই আছে। আজি ছানডে বুলি এয়া দেখাই দিওঁ আজি কি আছে। দালি, তাৰপা বুট, তাৰপা মুৰ্গী মাংস, সেইটোৱে আৰু। হ'ব, খোৱা দেই, ময়ো খাওঁ দেই, খাই লওঁ, তাৰপাছত ভিডিঅ' বনাই আছোঁ। স্কিন কেয়াৰৰ নামত আজি অলপ বিলাহী আৰু কমলা পেষ্ট বনাই এয়া মুখত অকণমান ঘঁহি ল'লোঁ, চাওঁ কিবা হয়। মুখখন ধুই আহিলোঁ, একো ডিফাৰেঞ্চ দেখিছেনে? নাই। তেও আৰু অকণমান মিহি লাগিছে, বাকী একো কালাৰ চেঞ্জ নহয়, সেইটোৱে লাগে। এইটো কি আকৌ, কিন্তু দেখিছেই পিম্পল, মাই বেষ্ট ফ্ৰেণ্ড পিম্পল। এইবাৰ জেগা নাপালে যে একদম ফুট ল'ব নালাগে, হয় নাই? ফুট লোৱা জেগাতে একদম জেগাতে আছে। আজি ছানডে যে মই ঘৰত বেছিভাগ নাথাকোঁ। এতিয়া সেয়া অকণমান ফুৰি আহোঁ দেই। আহি থাকক। ছানডে বুলি ক'লে মই এনেকৈ ঘূৰি ফুৰোৱে মানে, আজিকালি মই ফুৰি আহিছোঁ। এখন কাটি দে। এয়া আমি আহি পালোঁ বাটাৰফ্লাই ঘৰলৈ। ইয়াৰ নামটো হৈছে অংকুৰ, মই বাটাৰফ্লাই বুলি মাতোঁ। পলাইছে। এইফালে চাই দিয়া, আমাৰ বাটাৰফ্লাই। চাওঁ, অংকুৰ চাই দিয়া।
হাঁহি দিয়া চকুটি মাৰি দিয়া অংকুৰ চকুটি মাৰি দিয়া এইফালে চকুটি মাৰি দিয়া চকুটি মাৰি দিয়া নেমাৰে চকুটি মুড বেয়া চাগে চকুটি মাৰি দিয়া চকুটি মাৰি দিয়া চকুটি মাৰা অংকুৰ চকুটি মাৰি দিয়া আইডি চকুটি মাৰা এনেকে অংকুৰ চোৱা আই মাম নিদিওঁ আকৌ দেই এইকেইটা ইমান গৰমত সেয়া বেডমিণ্টন খেলিছে মই পৰি গৈছোঁগৈ খোজ কাঢ়িব পৰা নাই চকুটিত নেমাৰে ল'ৰাটো এতিয়া নেমাৰে মটন চটন একো নাই যে সেইকাৰণে চকুটিত নেমাৰি দিয়া চকুটি মাৰি দিয়া এইটো চাই দিয়া মাৰা চকুটি মাৰা নেমাৰে এইটো সেইটোৱে প্ৰব্লেম ল'ৰা ছোৱালীবিলাকক এনেই হ'লে চব কৰে কিবা এটা কৰিবলৈ ক'লে নকৰে লাজ খুৱাই মাৰিব এইকেইটাই ফুৰি আহি গ'লোঁ আমি দুটা খেল খেলি আজি সেয়া গেট খুলি এতিয়া ঘৰলৈ আহি আছোঁ ৰ গুচি গ'ল যে গেটখন কোনে মাৰিব মাৰি দে চাওঁ এতিয়া খুৰা ঘৰলৈ যাম নেকি অলপ গৈ আছোঁ এতিয়া খুৰা ঘৰলৈ পোৱালিটোক থ'বলৈ সি আগে গৈ আছে যাক থ'বলৈ গৈছোঁ ৰ দে এয়া গৈ আছোঁ খুৰা ঘৰলৈ পোৱালিটোক থ'বলৈ এতিয়া আমাৰ পোৱালিটো আয়ুস্মান ঘৰলৈ গৈ আছোঁ আয়ুস্মান আচলতে মোৰ সৰু খুৰাৰ সৰু ল'ৰা আৰু অথনি যে পাইছিলে আয়ুস্মান ককাইটো হৈছে ডাঙৰ আই হৈছে সৰু অ'কে চাই থাকক ভিডিঅ'টো আমি খুৰা ঘৰ পাইলৈ দেখাই আছোঁ খুৰা ঘৰ পাইছোঁহি ই ঘৰ পোৱাৰ লগে লগে মোক এৰি দিছে সেইকাৰণে আগে গৈছে দৌৰি গৈ আছে দেখিছেনে মোক সোমালে এতিয়া এইটো হৈছে আমাৰ খুৰা ঘৰ এতিয়া আমাৰ খুৰা ঘৰৰ ভিতৰত চাওঁ জুলনা জুলি ভাল লাগে চ' খুৰা ঘৰ আহিয়ে এই জুলনা জুলি আছোঁ সৰু ছোৱালীৰ নিচিনা চাহ বিস্কিট মেগী গধূলি চাহৰ আয়োজন এইখিনিয়ে এতিয়া খুৰা ঘৰৰ পৰা যাবলৈ ওলাইছোঁ বহুত আন্ধাৰ হৈছে ৰাতিৰ সাঁজটো খুৰা ঘৰতে খালোঁ চ' এতিয়া ঘৰলৈ গৈ শুবহে লাগিব আৰু ঘৰ আহিও পালোঁ আৰু আজি দেওবাৰ দিনটো এনেদৰে পাৰ কৰিলোঁ আপোনালোকক যদি চাই ভাল লাগিলে মোৰ ভিডিঅ'টি তেনেহ'লে লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বাই বাই